ইয়াতে চোৱা fill in the blanks to get the names of pictures এই পিকচাৰবিলাক চাই পেলাই ইয়াত নাম লিখিব দিছে দেখিছা ইয়াতে কি আছে এইবিলাক কি x কি x e double g s s টো কিয় দিছে জানা না ইয়া এনে egg মানে কণী ইয়াৰ কিন্তু এটাতকে বেছি আছে যে সেই কাৰণে s টো দিছে বুজি পালা এনে s টো নালাগে এটা কণী বুজালে egg হয় তাৰ পিছত এইখন কি এইখন শপ ক্যাফে বুলিও ক'ব পাৰি এইখন শপ দোকান s h এইটো s h কফি শপ মানে এইখন s h o p শপ s h o p শপ আৰু এইটো চোৱা এইখন ইয়াত কি আছে এই পিকচাৰখনত ইয়াত এক ক্লাউডো আছে এইবিলাক ক্লাউড এইবিলাক ক্লাউড কিন্তু এই গোটেই এইখিনি কি গোটেইখন আকাশটো বেছি ইয়াতে গম পোৱা গৈছে হয়নে স্কাই আৰু ইয়াত তিনটা আখৰ আছে তিনটা লেটাৰ স্কাই তিনটা লেটাৰ ধৰিব এইকেইটা লেটাৰ হয়নে নহয় স্কাই মানে আকাশ s k y স্কাই তাৰ পিছত এইটো চোৱা এইটো কি আমাৰ অসমৰ জাতীয় চিহ্ন হয়নে গড় ৰাইনো ইংলিছত কয় ৰাইনো আর h i n o ৰাইনো আৰু এয়া কি গ্ৰাছ g r a double s হয় গ্ৰাছ g r a গ্ৰাছ মানে ঘাঁহনি g r a double s গ্ৰাছ মানে ঘাঁহনি আৰু এই পিকচাৰখন কিহৰ ইয়াত ক'বলৈ গ'লে তোমাৰ মুনো আছে মুনটো লিখিব পাৰি কিন্তু ইয়াত এটা দুটা মুন হলে চাৰিটা হয় ইয়াত পাঁচটা আছে কি হ'ব এইটো কি বুজাইছে এখন ৰাতিৰ এন্ধাৰ হয়নে নহয় ৰাতিৰ ছবি এখন নাইট n i g h t নাইট হয়নে নাইট তাৰপিছত ইয়াতে চোৱাচোন কি আছে find 3 letter word from the letter grid and write ইয়াত মানে তোমাৰ লেটাৰ তিনটা কি লেটাৰ বাছি পেলাই তোমাক ওয়ার্ড লিখিব দিছে শব্দ লিখিব দিছে হয়নে আমি ইয়াত কি শব্দ পাম সহজ মানে s টো u টো যদি লওঁ n টো লওঁ s u n কি হ'ব সান হ'বনে নহয় মই ইয়াতে দি s u n কি হ'ব সান মানে সূৰ্য হয়নে নহয় তাৰ পিছত আৰু কি ল'ব পাৰা তুমি ইয়াতে d o g ল'ব পাৰা o আছে g আছে d আছে হয়নে d o g কি ডগ d o g ডগ ল'ব পাৰা হয়নে তাৰ পিছত তুমি ল'ব পাৰা 10 বানানটো ল'ব পাৰা t e n 10 হয়নে 10 মানে কিনো 10 হয়নে নহয় 1 2 3 4 5 এইটো 10 হয়নে এনেকৈ তোমালোকে কেইটামান বিচাৰি উলিয়াবাচোন আৰু নোৱাৰিলে মোক কমেণ্টত জনাবা তাৰপিছত এইকেইটা চোৱা পটককৈ এইটো জাম্পিং সি জঁপিয়াই আছে হয়নে এইটো কি কৰি আছে স্কিপিং সি কি কৰি আছে এই বস্তুদি স্কিপিং কৰা বুলি কয় এইটোক জঁপিওৱাটোক আৰু ই কি কাটি আছে হয়নে কাটিং ই কি কৰি আছে কাটি আছে কাটিং c u double t i n g কাটিং ই কাটি আছে আৰু এই কৰিছে এই বান্দৰটো ঝুলা বুলি কওঁ যে এনেকৈ আমি ঝুলনাত ঝুলোনে নাই সুইঙিং s w i সুইমিং নহয় দে আকৌ সুইমিং মানে সাঁতোৰা সুইঙিং দেই এইটো জাম্পিং স্কিপিং কাটিং সুইঙিং হয় এইটো মোৰ দূৰত লিখা গ'ল এটা একেলগে দেই এবাৰ চাই লোৱা তোমালোকে ক্লিয়াৰ হৈছে থ্যাংক ইউ যদি ভিডিওটো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা তেতিয়া মই আৰু বেলেগ ক্লাছৰ অইন ক্লাছৰো ভিডিও বনাম